জেবি প্ৰডাকশ্যনৰ দ্বিতীয় নিবেদন ৰাঘৱ প্ৰযোজনা কৰিছোঁ মই নৱনীতা আৰু মোৰ স্বামী যতীন বৰাই। আমাৰ কোনো বেলেগ প্ৰযোজক নাই, আমি দুয়োৱে মিলি পেলাই ৰত্নাকৰ প্ৰথম চিনেমাখন আমি নিৰ্মাণ কৰিছিলোঁ। আপোনালোকে চাইছিল নে ৰত্নাকৰ? চাইছিল নাই? এইকেইদিন প্ৰাগ চেনেলতো দি আছে, বেক টু বেক সম্প্ৰচাৰ হৈ আছে, গতিকে নিশ্চয় যিসকলে হলত গৈ চোৱা নাছিলে এতিয়া টেলিভিশ্যনৰ পৰ্দাটো চাবলৈ পাইছে আৰু মাজে মাজে দিয়ে থাকিব। গতিকে যিসকলে চোৱা নাই সেইসকলে প্ৰাগ চেনেলৰ জৰিয়তে চাবলৈ পাব। এতিয়া আহি আছে আমাৰ দ্বিতীয় নিবেদন ৰাঘৱ। ৰাঘৱ কথাছবিখন মুক্তি লাভ কৰিব ২৭ অক্টোবৰত সমগ্ৰ অসমতে তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰত। ৰাঘৱৰ পৰিচালনা, প্ৰযোজনা আৰু মুখ্য চৰিত্ৰত অভিনয় কৰিছে যতীন বৰাই। যতীন বৰাৰ লগতে কেইবাজনো জ্যেষ্ঠ শিল্পীয়ে ৰাঘৱত অভিনয় কৰিছে। আপোনালোকে ইয়াত মই যিহেতু বহু সংখ্যক জ্যেষ্ঠ ব্যক্তিক দেখা পাইছোঁ, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে সুদীৰ্ঘ ১৪ বছৰৰ মূৰত মৃদুলা বৰুৱাই পুনৰ ৰূপালী পৰ্দাত অভিনয় কৰিছে। মৃদুলা বাইদেউৰ কাৰণে জোৰকে হাত চাপৰি এটা বজাই দিলে ভাল পাম, কাৰণ মৃদুলা বাইদেউ উজনিৰ বোৱাৰী আৰু খুব ভাল লাগিছে আচলতে বহু বছৰৰ মূৰত যতীন বৰা আৰু মৃদুলা বৰুৱাৰ যিটো কেমিষ্ট্ৰি মাক পুতেকৰ ৰূপত আপোনালোকে দেখা পাব। নিশিতা গোস্বামী আছে, লগতে আছে আমাৰ সকলোৰে মৰমৰ হিৰণ্য ডেকা। হিৰণ্য দাই এটা বিশিষ্ট চৰিত্ৰত অভিনয় কৰিছে। ৰাঘৱ আচলতে এজন টেক্সি ড্ৰাইভাৰৰ জীৱনৰ সংঘাত, মৰম, ত্যাগ, খং, ক্ষোভ সকলো কেনেদৰে নিৰ্মাণ কৰা এখন সুন্দৰ কথাছবি, য'ত একশ্যন আছে, য'ত ৰোমান্স আছে, য'ত আপোনালোকে ইম'শ্যনেল ড্ৰামা দেখা পাব। আৰু আশা কৰিছোঁ আপোনালোকে সকলোৱে ৰাঘৱক আদৰি ল'ব। ল'বনে নাই? জোৰকে হাত চাপৰি এটা বজাই ৰাঘৱ বুলি যদি চিঞৰি দিয়ে তেতিয়াহ'লে গম পাম, কাৰণ আমি গুৱাহাটীৰ পৰা আহি আছোঁ যে 11:30 বজাত আহি ৰাতি পাইছোঁহি আৰু পাই পেলাই যেতিয়া গম পালোঁ ইয়াত ৰাইজ এনেদৰে ৰৈ আছে, গতিকে আমি এই সুবিধাটো কিয় আৰু ৰাইজক যিহেতু আমি প্ৰচাৰ কৰিবলৈ আহিছোঁ চিনেমাৰ বিষয়ে ক'বলৈ, অসমীয়া চিনেমাৰ বিষয়ে ক'বলৈ, আৰু আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী আৰু আমি আপোনালোকৰ ওচৰত চিৰকৃতজ্ঞ যে আজি ৪-৫ বছৰ ধৰি অসমীয়া চিনেমাৰ যি এটা সুন্দৰ ধাৰা চলি আছে বুলি ক'ব পাৰি, মিছন চাইনা, কাঞ্চনজংঘা, ৰত্নাকৰ, ডক্টৰ বেজবৰুৱা, শেহতীয়াকৈ ৰঘুপতিলৈকে, সেই ধাৰা আৰু সেই জয়যাত্ৰাত আমাকো যদি আপোনালোকে চামিল কৰি লয় আমি নথৈ আনন্দিত হ'ম। আপোনালোকক সকলোকে অনুৰোধ জনাইছোঁ আৰু আহ্বান জনাইছোঁ যাতে অসমীয়া চিনেমাৰ এই জয়যাত্ৰাৰ আপোনাৰো অংশীদাৰ হওক আৰু অসমীয়া বোলছবি জগতখনক আগুৱাই লৈ যাওক। এইখিনিতে ক'ব বিচাৰিছোঁ ৰাঘৱৰ প্ৰতিটো গান, ট্ৰেইলাৰ, টিজাৰ ধ্বনি ৰেকৰ্ডছত উপলব্ধ আছে আৰু ৰাঘৱৰ সংগীতক খুব সুন্দৰকৈ সজাইছে সকলোৰে মৰমৰ শিল্পী জুবিন গাৰ্গে। জুবিন দাৰ কাৰণে এটা সুন্দৰ হাত চাপৰি বজালে ভাল পাম, কাৰণ আপোনালোকে গান শুনিছে নাই? ৰাঘৱৰ গানকেইটা শুনিছে নাই? শুনা নাই গানটো? যদি শুনা নাই আপোনালোকে ধ্বনি ৰেকৰ্ডছত উপলব্ধ আছে, চাব। আৰু 2 এদিনতে আমাৰ ট্ৰেইলাৰো ৰিলিজ হ'ব। বিশেষ নকওঁ, সকলোকে 27 অক্টোবৰ বা তাৰ পিছত হলত সকলোকে লগ পাম বুলি আশা কৰিলোঁ। মাইক্ৰফোনটো যতীনক দিছোঁ, এটা সুন্দৰ ডায়লগ ক'ব আৰু আপোনালোকক চিনাকি কৰি দিব ওলাইছোঁ মই এজন নৱাগত অভিনেতাৰ লগত। এখেতৰ নাম জেবিতেশ মজুমদাৰ আৰু আপোনালোকৰ সকলোৰে মৰমৰ শিল্পী চুমি বৰা। তেখেতক জানে আপোনালোকে, উজনিৰ ছোৱালী, প্ৰথমবাৰৰ কাৰণে অভিনয় কৰিছে ৰাঘৱত। গতিকে এই 2 নৱপ্ৰজন্মৰ 2গৰাকী শিল্পীক আপোনালোকে আশীৰ্বাদ কৰিব আৰু তেওঁলোকৰ অভিনয় চাবলৈ আপোনালোকে নিশ্চয় আহিব বুলি মই আশা কৰিছোঁ। ধন্যবাদ। মই যতীনক দিছোঁ মাইক্ৰফোন। আমি বেছি কথা নকওঁ, অভিনয় কৰি আছোঁ, অভিনয় কৰি থাকি এটা সংলাপ কওঁ নেকি? ৰাঘৱ অকটো ইমান জোৰকে ক'লে ভালকে ক'লেহে ক'বলৈ ভাল লাগিব, হয়নে বাৰু? কওঁনে? ভগৱান তই মোৰ চব আশাই পূৰণ কৰিছে, চব আশাই মোক কলোৱাই থৈ গৈছে। মোৰ কোনো আফচোচ নাই, মই নাকানো। এটা আশা পূৰণ কৰি দিলা, মোক মালদা কোটি কোটি মই মাত্ৰ বুজাব খুজিছোঁ টকাৰ মোনাখন লৈ জীয়ানৰ ওপৰতে ঘূৰি ফুৰি আচলতে দানত হয় আৰু দয়া মৰম মোনাখন জীয়ানৰ ওপৰতে কাঠত কঢ়িয়াই লৈ ফুৰে, সি কিন্তু ৰাঘৱ। 27 অক্টোবৰ আহিব। 4 বছৰ পিছত ৰত্নাকৰৰ 4 বছৰ পিছত আহিছোঁ আপোনালোকৰ মাজলৈ। অহা বছৰ মোৰ ভাগৱান থিয়েটাৰটো আছে, সকলোৰে আশীৰ্বাদ বিচাৰি আহিছোঁ।
মোৰ ভাল লাগিছে যে এই ছবিখনত জুবিন মই আমি বহুত দিনৰ হিয়া দিয়াৰ পৰা একেলগে কাম কৰি আছিলোঁ। এইবাৰো আমি কাম কৰিছোঁ ভাল